নমস্কাৰ আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজিৰ ভিডিঅ'টোৰ জৰিয়তে বি ভিটামিনৰ নামবোৰ মই মনত ৰখাই দিম মেমৰিটিক লৈ আহিছো বি ভিটামিন বুলি ক'লে আমি বি কমপ্লেক্সক বুজি পাওঁ য'ত নেকি B1 ৰ পৰা B12 লৈ ভিটামিন থাকে তাৰে মাজত B4 B8 B10 আৰু B11 একেটা নাথাকে আগৰ ভিডিঅ'ত কৈছো আৰু এটোৰ মেমৰিটিক মনত ৰখাৰ আগতে এটোৰ নাম কেইটাৰে মই পাৰ্ট 5 বা পাৰ্ট 6 কোনোবা এটা ভিডিঅ' বা প্লেলিষ্টত দিয়া আছে এটো চাই ললে বেছি ভাল হ'ব এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছো বি ভিটামিন বুলি ক'লে জেনেৰেলি যিকেটা B1 ৰ পৰা B12 লৈ ভিটামিন আছে তাৰে B1 টোকে জেনেৰেলি বুজা যায় বি ভিটামিন বুলি ক'লে কাৰণ গোটেই এই সেটটোক বি কমপ্লেক্স বুলি কোৱা হয় 1 ৰ পৰা 12 লৈ এতিয়া আমি প্ৰথমতে নাম কেইটা চাইছো B1 কি হয় থিয়ামিন এতিয়া আৰু মেমৰিটিকত যিকেটা মানে আখৰ বা যিটো শব্দৰে মেমৰিটিকটো বনাইছো মই ৰঙাত এনেকে ৰং কৰি মানে হলাই দি পেলে আৰু এটো মানে আন্ডাৰলাইন কৰি দিছো অকমান হেতুত ফোকাস কৰিলে ট্ৰিকটো পতককে মনত পৰিব ইয়াত টি2 আন্ডাৰলাইন কৰিছো তাৰ মানে ফোকাস কৰিব লাগিব টি2 তো B1 ৰ নাম কি হয় থিয়ামিন তো ইয়াতে B1 1 আৰু টি2 মই ৰিলেট কৰিছো তো কেনেকে 1 টো আমি এনেকে লিখো 1 যদি এনেকে দি দিও টি হৈ যাব আকৌ টি2 এনেকে লিখো এটো যদি এখিনি ইৰেজ কৰি দিও এতিয়া এটো কি হ'ব 1 মানে 1 আৰু টি2 মোটামুটি দেখিবলৈ সেম গতিকে আমি কেনেকৈ পাৰো B1 ৰ থিয়ামিনটো কেনেকৈ বনাইম 1 মানে কেনেকুৱা দেখা টি মাটি ফৰ থিয়ামিন আকৌ থিয়ামিনটো যদি দেখা পাও তেতিয়া আমি B1 বুলি ক'ব পাৰো কাৰণ টি2 1 ৰ নিচিনা দেখি ঠিক তেনেকৈ B2 ৰাইবোফ্লেভিন B2 ৰাইবোফ্লেভিনত আকৌ 2 আৰু R2 ৰিলেট কৰিছো তাৰ মানে B1 আৰু B2 মই প্ৰথম লেটাৰ দুটা ৰিলেট কৰিছো B1 হৈ গল B2 2 লিখিছো আৰু এফালে ৰাইবোফ্লেভিনৰ R2 লিখিছো বহুতে হয়তো ধৰিব পাৰিছে 2 টো যদি এনেকে টানি দিও কি হ'ব এটো R হৈ যাব আকৌ R ৰ যদি এডাল মছি দিও 2 হৈ যায় তাৰ মানে B2 ৰ পৰা 2 টো আমি R বুলি ভাবিব পাৰো কি হ'ব ৰাইবোফ্লেভিন আৰু R2 আমি 2 বুলি ভাবিব পাৰো B2 হ'ব তাৰ মানে মই উল্টা ফালৰ পৰা এই কাৰণে দেখাইছো ৰাইবোফ্লেভিনৰ R2 দেখিলে 2 টো মনত আহিব লাগিব তেতিয়া আমি কি ক'ম B2 নেক্সট B3 B3 ত কি হয় সিন শব্দটোত মই ফোকাস কৰিছো সিন আৰু এটো নম্বর 3 বা আমি অসমীয়াত 3 বুলি কবা হিন্দীত 3 বুলি কয় যে মই 3 টো ফোকাস কৰিম 1 2 3 মানে 1 2 3 এনেকে পঢ়ে নহয় হিন্দীত তাৰ মানে 3 সিন 3 মানে B3 সিন মানে নিয়াসিন তাৰ মানে 3 সিন 3 মানে অকমান ৰিলেট হয় সিন বুলি ক'লে 3 শব্দটো মনলৈ আহিব তাৰ মানে 3 মানে 3 নিয়াসিন এনেকে আৰু B5 টো কি হ'ব পেন্টোথেনিক এসিড আমি জেনেৰেলি 1 হলে কি বুলি কওঁ সিঙ্গল দুটা হলে ডাবল কওঁ ঠিক তেনেকে 5 যদি থাকে নহয় 5 টো সদায় আমি পেন্টো শব্দৰে বা পেন্টা এনেকে বুজা যায় গতিকে পেন্টো দেখিলে এটো কি হ'ব B5 পেন্টোথেনিক এসিড বা পেন্টো দেখিলে কাৰ নাম হ'ব B5 ৰ নাম হ'ব ঠিক তেনেকে ইয়াতে মই কি লিখিছো B6 আৰু B7 একেলগে মনত ৰাখিব পাৰিবাটোত ফোকাস কৰিছো আৰু পাৰিবাটোক আমি মই পাৰি আৰু বাত এনেকে ভাঙি দিছো কাৰণ B6 আৰু B7 টো একেলগে ট্ৰিকটো একেলগে বনাইছো B6 ৰ নাম কি হয় পাইৰিডক্সিন B7 বায়োটিন পাৰি ঠিক তেনেকে বা ফৰ বায়োটিন হৈ গল ঠিক আছে গতিকে এটো সেন্টেন্সটো ক'লে মনত পৰি যাব পাৰি মানে B6 আৰু B7 একেলগে মনত ৰাখিব পাৰিবা এনেকে মনতে ক'লে কি হ'ব পাৰিৰে পাইৰিডক্সিন বাৰে বায়োটিন তাৰ মানে এটো 6 এটো 7 একাদিক্ৰমে লিখা গৈছে ঠিক আছে B6 আৰু B7 হৈ গল আৰু B9 টো বহুত বেছি মানে জনাশুনা বস্তুৰ লগত ৰিলেট হৈছে B9 ত নামটো কি হয় ফলিক এসিড ইয়াতে মই কি ফোকাস কৰিছো ফলি এখন কি হয় ফলি আৰু ইয়াতে মই ডাঙৰকৈ কি লিখি দিম B9 বুলি লিখিম ধৰি ললো ফলিত আমি চকৰে কি লিখিছো B9 লিখিছো তাৰ মানে কি হয় B9 ফলি দেখিলে ফলিক এসিড আৰু ফলিত আমি কি লিখিছো এনেকে ভাবিলে ফলিক এসিড দেখিলে B9 হ'ব আৰু B12 যেনেকৈ 3 বুলি পঢ়িছো মানে হিন্দীত 10 11 12 এনেকে কয় নহয় ঠিক তেনেকুৱা বা অসমীয়াত আমি 12 বুলি কওঁ বালা বা 12 বা 12 এনেকে অকমান ৰিলেট কৰিব লাগিব তো 12 কি হয় সায়ানো কোবালামিন গতিকে বালা শব্দটো দেখিলে আমি কি ক'ম বালা বা 12 এনেকে মনতে ভাবিম তেতিয়া 12 মানে কি হ'ব 12 B12 ভিটামিন তো সায়ানো কোবালামিন এবাৰ মই ৰিভাইজ কৰি দিছো B1 থিয়ামিন কেনেকে 1 to T দেখা T2 1 ৰ নিচিনা গতিকে থিয়ামিন 2 টোক আমি R ৰ নিচিনাকৈ লিখিব পাৰো ৰাইবোফ্লেভিন 3 সিন নিয়াসিন 5 মানে পেন্টো গতিকে পেন্টোথেনিক এসিড এনেকে লাষ্টত মনত ৰাখিব লাগিব আৰু B6 কি হয় B6 আৰু B7 ত কি শব্দ ফোকাস কৰিম পাৰিৰে পাইৰিডক্সিন মানে B6 হ'ব আৰু বাৰে বায়োটিন
B7 হ'ব আৰু B9 ত কি শব্দ লিখিম ফলি ফলিত মই কি লিখিছিলো B9 বুলি লিখিছিলো তাৰমানে B9 ৰ নাম হয় ফলিৰে ফলিক এসিড আৰু 12 টো 12 বা 12 মানে বালা ৱৰ্ডটো ফোকাস কৰিলে 12 এনেকে 12 চায়ানোকোবালামিন হ'ব B12 ৰ নাম কি হ'ব চায়ানোকোবালামিন আশা কৰো ভিডিওটি চাই ভাল পাইছে আৰু ট্ৰিকটো জানিব পাৰি ভাল পালে বুলি আশা কৰিছো কমেন্ট কৰিব কেনেকুৱা পালে আৰু লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন এটা ভিডিওত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছো ধন্যবাদ